গুড মৰ্নিং বন্ধু বান্ধৱীসকল মোৰ হিৰকজ্যোতি আছামিজ ইউটিউব চেনেলত আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ আৰু লৈ আহিছোঁ এটা নতুন ভিডিঅ' আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু মই যিহেতুকে আজি মানে এঘৰ মানুহৰ তাত যাব ওলাইছোঁ সেয়েহে মানে তেখেত মানুহজন বৃদ্ধ হয় 70-80 বছৰমান বয়স হৈছে আৰু তেখেতে যিবিলাক কাম কৰে আৰু আপোনাৰ আৰু মোৰ কৰাটো একেবাৰে সম্ভৱ নহয় যিবিলাক কাম কৰিছে আপোনালোকক যদি পাৰোঁ একবাৰ দেখুৱাব চেষ্টা কৰিম ঠিক আছে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু চেনেলটোত যদি আপোনালোকে নতুন আহিছে মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে আৰু বেল আইকনটো প্ৰেছ কৰি ভিডিঅ'বোৰ চাব পাৰিলে ঠিক আছে তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মোৰ ঘৰৰ পৰা বেছি দূৰত নহয় মোটামুটি 2 কিলোমিটাৰমান গ'লে পাম তেখেতৰ ঘৰ ঠিক আছে আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোকক সেই বৃদ্ধাগৰাকীক দেখাবলৈ চেষ্টা কৰিম বৃদ্ধ মানুহজনীনো কৰে কি আৰু আমি কৰিব নোৱাৰা কাম বা সিনো কৰে কেনেকৈ আৰু ইমান বয়সকলৈকে 70-80 বছৰীয়া মানুহ যিখিনি সময়ত মানে ৰেষ্ট ল'ব লাগে সেইখিনি সময়ত মানে যিবিলাক কাম কৰে আপোনাৰ আৰু মই ক'লোৱে আপোনাৰ আৰু মোৰ একেবাৰে সম্ভৱ নহয় ঠিক আছে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া মই গৈ থাকোঁ আহি পাইছোঁ তেওঁৰ ঘৰৰ ওচৰত মই এতিয়া আপোনালোকক দেখুৱাম ঠিক আছে বাৰু ভিডিঅ'টো শেষলৈকে চাব প্ৰথমতে দেখুৱাই আছোঁ মানে তেখেতৰ বস্তিখন যিখন বস্তি তেখেতৰ মোটামুটি 6-7 বিঘামানৰ বস্তি ফালে পাণ তামোল চব মানে বাঁহ চব আছে আৰু পাণ যে আছে মানে প্ৰত্যেক ঢাল তামোল গছতে পাণ আৰু মদাৰ গছত পাণ বোলে বহুত ভাল হয় সেইকাৰণে প্ৰায় বাৰীখনত গোটেই মদাৰ গছ সেইফালে আৰু এইবিলাক তেখেতৰ বাঁহ ধুনীয়া বাঁহ সঁচাকৈ মানে বয়সে হাৰ মানিব নোৱাৰা ব্যক্তি আৰু মানুহ এনেকুৱা মানুহ খুব কমেই আছে সেইফালে হৈছে পাহাৰ ইফালে হৈছে পাহাৰ এনেকৈ আৰু পাহাৰৰ ওপৰত বহুত ওপৰত লাগি আছে তেওঁৰ বস্তি আৰু বৃদ্ধ মানুহজন মোটামুটি 70-80 বছৰমান হৈছে ক'লোৱে আপোনালোকক আৰু বয়সে হাৰ মনাব পৰা নাই সঁচাকৈ মই আপোনালোকক দেখুৱাই আছোঁ পাণ গছৰ ওপৰত এতিয়াও পাণ কাঢ়ি আছে মই দেখুৱাম বাৰু এইটো কথা নহয় প্ৰত্যেকৰে বাৰীত মানে এনেকুৱা বস্তু থাকে পাণ তামোল প্ৰত্যেকৰে বাৰীত থাকে আনাৰস তানাৰস চবৰে বাৰীতে থাকে কিন্তু মই যে দেখুৱাইছোঁ আপোনালোকক মানে বয়সৰ লগত বয়স তেখেতৰ মানে এই বয়সত তেখেতে কি কৰিব লাগে বহি খাব লাগে বা ৰেষ্ট ল'ব লাগে কিন্তু তেখেতক চাওক মই পাণ গছৰ ওপৰত দেখুৱাম আপোনালোকক এতিয়াও পাণ কাঢ়ি আছে অলপ আগত যে আপোনালোকে পাণ গছত দেখা পালে সেইজনে হৈছে ব্যক্তিজন আৰু তেখেতৰ ভৰিখন অলপ বেয়া আৰু ইফালে এখন ভৰিত বান্ধি লৈছে কিবা কাপোৰ যিহেতুকে পাণ গছত উঠিলে ভৰিখন বোলে বিষায় সেইকাৰণে ধুনীয়াকৈ বুদ্ধি আৰু এনেকৈ বান্ধি লৈছে আৰু যিকোনো যদি গছৰ ঠানি চাচৰ ঠানি কাটিব লগা হয় নিজৰ কামখিনি মানে এই মোৰ বৰডেকাজনে কৰে মানে বহুত বয়সক লাগি এনেকৈ কাম কৰি আছে সেইকাৰণে গমেই পাইছে আপোনালোকে বয়সে হাৰ মানিব পৰা নাই ঠিক আছে মানুহ আচলতে এনেকুৱাই হ'ব লাগে মানুহ তাগত হ'ব লাগে তাগৰা হ'ব লাগে মনটোক বুঢ়া হ'ব দিব নালাগে ঠিক আছে ভিডিঅ'টো আজিৰ ইমানেই আছিল আৰু শেষত আপোনালোকক সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ বাই বাই আৰু পৰৱৰ্তী নতুন ভিডিঅ'তে আপোনালোকক সকলোকে লগ পাম